সকলোকে গণেশ চতুৰ্থী শুভকামনা আৰু আহিবলগীয়া গোটেই বছৰটো সকলো বিঘ্ন আঁতৰাই গণেশ বাবাই যেন সকলোৰে ঘৰত সুখ দিয়ে তাৰে কামনা কৰিলোঁ। আমি ইয়াত নৰ্থ কেৰোলিনাত আমাৰ ঠাইডোখৰত আমাৰ মন্দিৰত কেনেকৈ গণেশ স্থাপনা কৰিলোঁ তাকে দেখুৱাব খুজিছোঁ। বৰ ধুনীয়া লাগিলে। সকলো বোৱাৰী, বিশেষকৈ বোৱাৰীসকলে এইবোৰ ঢোল মৃদংগ চব বজাইছেহে, নাচিছে। এজনী মোৰ লগৰ নিশাত, তাৰপিছত আৰু গোটেইখন আৰু ইমান ভাল লাগিলে। মই আপোনালোকক দেখাব খুজিছিলোঁ এটা মোৰ লগৰ সুকন্যা বহুত ফ্ৰেণ্ডো আছিলে। এতিয়া আপোনালোকক জাষ্ট দেখুৱাব খুজিছিলোঁ কেনেকৈ আমি প্ৰাণ প্ৰতিষ্ঠা কৰিলোঁ। সেয়াই আৰু ইমান ধুনীয়াকৈ সকলোৱে বজালে, কিবা মনটো ভাল লাগি আহিলে। ময়ো 1000মান মানুহ হৈছিলে, খিচিৰি দিলোঁ, ভাল লাগিলে। এতিয়া মাত্ৰ আৰু উপভোগহে কৰক আৰু মোৰ একো নকওঁ আৰু।
বুজাই